নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম প্ৰাঞ্জল কুমাৰ শৰ্মা, মোৰ ইউটিউব চেনেল হেল্প অলৱেজ ফৰলৈ পুনৰবাৰ স্বাগতম। আজি আমি আহিছোঁ টিহুৰ এখন আস্থা গোট ফাৰ্মত, আৰু য'ত আমি বিভিন্ন প্ৰজাতিৰ উন্নত প্ৰজাতিৰ ছাগলী আমি দেখা পাম, আৰু কেনেকৈ বৈজ্ঞানিক পদ্ধতিত এখন কম জেগাত কেনেকৈ এখন ছাগলী ফাৰ্ম কৰিছে সেই আজি আপোনালোকক দেখুৱাম। এগৰাকী মহিলাই এই ফাৰ্মখন আৰম্ভ কৰিছে, আৰু আজি তেখেতে এটা সময়ত বেংকত চাকৰি কৰিছিল, আৰু প্ৰাইভেট HDFC বেংকত, আৰু সেই বেংকৰ লোভনীয় চাকৰি বাদ দি আজি তেখেতে ছাগলী পালনত আহিছে। আৰু এগৰাকী শিক্ষিত মহিলাৰ লগত আপোনালোকক আজি আমি চিনাকি কৰাই দিম, আৰু তেওঁ কেনেকৈ ছাগলী প্ৰতিপালন কৰি লাভৱান্বিত হৈছে, লগতে আপোনালোকে যদি এনেকুৱা ছাগলী বিচাৰে তেওঁলোকৰ পৰা নিশ্চয় এইবিলাক পাব। আহকচোন তেওঁৰ লগত আমি পৰিচয় হওঁ, আৰু তেনেকৈ কৰি আছে তেওঁ, সেই বিষয়ে আমি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। নমস্কাৰ, মোৰ নাম পৰিমিতা দেৱী। মোৰ ঘৰ নলবাৰী জিলাৰ টিহুৰ মাখিবাহাত হয়, নানকাৰ চুবুৰীত হয়। এয়া দেখিছে আপোনালোকে, আমি আনিছোঁ প্ৰজাতি চিৰহী হয়, ৰাজস্থানৰ পৰা। এই ফাৰ্মখন আমি আৰম্ভ কৰিছোঁ 2018 চনত। তেতিয়াৰ পৰা আমি কৰি আছোঁ, বৰ্তমানলৈকে কৰি আছোঁ। এতিয়া আমাৰ ইয়াতে আছে চিৰহী আছে, চজত আছে, আৰু বিটেলৰ ক্ৰছ আছে। ব্ৰিডিং কৰোঁ, হয় হয়। এই চিন্তাটো আপোনাৰ কেনেকৈ আহিল যে ছাগলীৰ মানে ফাৰ্ম কৰাৰ ক্ষেত্ৰত কেনেকৈ চিন্তাটো আহিল? মানে প্ৰথমতে মোৰ চাকৰি আছিলে, বেংকত কৰি আছিলোঁ, HDFC বেংকত। তাৰপিছত এনেকৈ ইউটিউবত চালোঁ, চাই কিনে ভাবিলোঁ আমিও এটা কৰিব পাৰোঁ, যিহেতু আমাৰ নিজৰ ঠাই আছে, চাওঁচোন কৰি কি হয়। তাৰপিছত দেখিলোঁ ভাল ফল এটা পালোঁ, আৰু নিজৰ কিবা এটা হ'লে নিজৰ ব্যৱসায় ঠিকে পালোঁ কৰি কিনে। সেনেকৈ চিন্তাধাৰাটো আহিল, বোলে সকলোৱে পাৰিছে, আমিনো কিয় নোৱাৰোঁ, আমিও কৰি চাওক বস্তুটো কি হয় কি নহয়। সেনেকৈ যেতিয়া দেখিলোঁ আৰম্ভ কৰিলোঁ। প্ৰথমতে কম পৰিমাণত চালোঁ, 2-3টাৰ পৰাও আমি আৰম্ভ কৰিছোঁ, আৰু এনেকৈ আমি বঢ়াইও আছোঁ। বৰ্তমান আমি ভাল ফলেই পাইছোঁ। এই যে আপুনি কৰি আছে, বজাৰৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি, বা বজাৰ কেনেকুৱা সম্ভাৱনীয়তা আছে? বজাৰৰ ক্ষেত্ৰত মেইন কথাটো হ'ল কি, আমাৰ অসমত ফাৰ্মিঙৰ কনচেপ্টটো বহুত কম হয়। যেনেকৈ আমি বাহিৰৰ ৰাজ্য, যেনেকৈ ৰাজস্থান হওক, বিহাৰ হওক, পাঞ্জাৱ হয়, সিহঁতত যেনেকৈ এটা মণ্ডি বুলি কয়, মণ্ডি এটা হয়, বহুত ডাঙৰ, অকল ছাগলীৰে বজাৰ এটা হয়। সেই বস্তুটো আমাৰ অসমত নাই। যদি আমি সেইটো কৰিব পাৰোঁ, আমি যদি অসমৰ বজাৰখন আমি অসমীয়াৰ হাতত আনিব পাৰোঁ, তো সেইটো বোধ কৰি মোৰ বহুত ভাল হ'ব, মই ভাবোঁ সেইটো। কিন্তু এতিয়া দেখিছোঁ লাহে লাহে অকণমান হৈছে, কিন্তু এইটো যথেষ্ট নহয়, আৰু বহুতখিনি কৰিব লগা আছে। আমি এই ক্ষেত্ৰত আপোনালোকে বিভিন্ন ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট বা কিবা সেনেকুৱা সুবিধা পাইছেনে? আঁচনি আমি এতিয়ালৈকে সুবিধা পোৱা নাই তেনেকুৱা একো চৰকাৰী বেংকৰ লোন পাতিও পোৱা নাই। আৰু ডিপাৰ্টমেণ্টেলি কিবা আপোনালোকৰ ছাপোৰ্ট? ডিপাৰ্টমেণ্টে আমাৰ যিজন টিহুৰ হয়, ডক্টৰ সত্যজিৎ তালুকদাৰ, তেখেতে আমাক সহায় কৰিছে। তেখেত আমি যেতিয়াই মাতোঁ, তেখেত আহে আমাৰ ইয়াতে, কি অসুবিধা কি হোৱা নাই তেখেতে চাই যায় এইখিনি। এই ফাৰ্মখন কৰাৰ ক্ষেত্ৰত আপুনি কিবা ব্যৱহাৰিক প্ৰশিক্ষণ আদি কিবা লৈছেনে? হয়, মই লৈছোঁ। সেইটো আমাৰ যিটো নলবাৰী জিলাৰ যিটো আমাৰ আছে RSTI জিলা প্ৰশিক্ষণ কেন্দ্ৰ গ্ৰাম্যৰ, তাত মই 2দিনীয়া প্ৰশিক্ষণ লৈছোঁ। তো মই তাৰ পৰা কিন্তু বহুত উপকৃত হৈছোঁ, লাভান্বিত হৈছোঁ তাৰ পৰা। আৰু ভৱিষ্যতে মই আগ্ৰহী আৰু এনেকুৱা এটা প্ৰশিক্ষণ ল'বৰ কাৰণে। আৰু যেনেকৈ নহওক, আমি যদি নিবনুৱা, বৰ্তমান মই নিবনুৱা, মোৰ লগত যদি আৰু এনেকুৱা নিবনুৱা ওলাই আহে, বোলে আমি কিবা এটা কৰিম ছাগলীৰ ক্ষেত্ৰত, যিহেতু দেখিছোঁ এটা ভাল এটা ফিউচাৰ আছে ছাগলীৰ ব্যৱসায়ীৰ ক্ষেত্ৰত, তো ভাবিছোঁ আৰু মানে সহায় পালে, বিভাগীয় হওক বা যিকোনো ক্ষেত্ৰৰ পৰা যদি সহায় পায়, আমি আগ্ৰহী আগুৱাই যাব। আপুনি কিবা নৱপ্ৰজন্মক কিবা ক'ব বিচাৰে নেকি? নিশ্চয়। ছাগলী পালনৰ ক্ষেত্ৰত মানে কেনেকুৱা আমাৰ স্কোপ আপুনি নিজে দেখিছে, আৰু সেইকাৰণে আপুনি ছাগলী পালন ল'লে, এই ক্ষেত্ৰত নৱপ্ৰজন্মক কি ক'ব বিচাৰে? নৱপ্ৰজন্মক এতিয়াই ক'ব পাৰিম, যিহেতু এতিয়া আমাৰ নিবনুৱা সমস্যাটো বহুত মানে জ্বলন্ত সমস্যা বুলি ক'ব পাৰি। তো এইটো কথাই কওঁ, আমি যেনেকৈ বেলেগ হওক, গৰুৰ ক্ষেত্ৰতে হওক বা হওক, ছাগলীৰ ক্ষেত্ৰত আমি ইমান টাইম দিব নালাগে, আৰু বহুত কম মূলধনত আমি ভাল ব্যৱসায় এটা কৰিব পাৰোঁ। সেইটো কাৰণে হয়তো ছাগলীক আমাৰ দুখীয়া মানুহৰ গাই গৰু বুলি কয়। যিহেতু গাই গৰু এটা বা জাৰ্চি গাই এটা আমি কিনিবৰ কাৰণে যিমানখিনি মূলধন লাগে আমাক, তাতকৈ বহুত কম মানে এমাউণ্টত ছাগলী আমি এটা ল'ব পাৰোঁ। তো মই এইটো ছাজেশ্যন দিব পাৰোঁ যে এবাৰ কৰি চাওক, আগুৱাই আহক আপোনালোকেও। আমি এখন কিবা এটা কৰোঁ, আমাৰ নিজৰ ঠাইত নিজৰ বস্তু এটা আমি কৰোঁ।
মোৰ বোধেৰে এতিয়া মানে চাকৰিৰ পিছত দৌৰাতকৈ নিজৰ যদি কিবা এটা কৰিব পাৰে নিজৰ ব্যৱসায় নিজে কিবা এটা কৰক আগুৱাই আহক সকলো এই ক্ষেত্ৰত আপোনাৰ ফাৰ্মখনত আপুনি অকলে কাম কৰি আছে আৰু কোনোবা আপোনাৰ লগত সহযোগ কৰি আছে নাই সহযোগ আছে আমাৰ ঘৰৰ মানুহ গোটেইখিনি আমি চাওঁ ইয়াত বোলে মই অকলে কৰিব লাগে বা সেনেকুৱা কথা নাই মোৰ শহুৰ দেউতা তেখেতেও চাই তেখেত বৰ্তমান উপস্থিত নাই আৰু মোৰ মাহী এগৰাকী আছে তেখেতে বেছিভাগ চোৱা চিতা কৰে মানে চাফা কৰা দানা দিয়া গোটেইখিনি মানে তেখেতে কৰে এয়া মোৰ মাহী হয় এখেতে বৰ্তমান চোৱা চিতা কৰি আছে ফাৰ্মখন তেখেতে কি ক'ব বাইদেউ আপুনি এই ক্ষেত্ৰত আপুনি ৰাতিপুৱাৰ পৰা তো লাগি থকা বুলি আমি শুনিছো কেনেকৈ আপুনি পৰিচালনা কৰে ফাৰ্মখন মই ৰাতিপুৱা 6টা বজাতে আহি মাত্ৰ মানে গলিটো মই ৰাতি ইয়াতে থাকোঁ ফাৰ্মতে থাকোঁ তাৰপিছত মই চাফ চিকুণ কৰি দানা পানীখিনি খুৱাই দিওঁ থাকি মাত্ৰ দিনটো 2 ঘণ্টা বা 3 ঘণ্টা টাইম দিওঁ তাৰপিছতে মই ঘৰত যাওঁ যাই খাই মেলি আকৌ মানে ঘৰৰ কামৰ লগতে মানে ফাৰ্মখনতো 2 ঘণ্টা সময় দিয়ে আৰু সেইখিনি আপুনি কৰি আছে জাষ্ট বেলেগ একো কৰিব নালাগে আমি ঘৰৰ কামো কৰিব পাৰোঁ ঘৰৰ কাম কৰোঁ মোৰ প্লাছ মোৰ হাল আছে হালখানো তাত হালৰো কাম কৰি আছে হালৰ কাম কৰি আছে এই ছাগলীকেইটাৰ লগত থাকি আপোনাৰ কেনেকুৱা লাগে মানে বহুত আনন্দ লাগে বহুত আনন্দ লাগে সিহঁতৰ লগত থাকিলে টাইমটো কেনেকৈ যায় মই গম নাপাওঁ আৰম্ভণিৰ পৰা এই ফাৰ্মখনৰ লগত জড়িত হৈ আছে প্ৰথমতে কিমানৰ পৰা কাম আৰম্ভ কৰিছিল বাইদেউ আপোনালোকে প্ৰথম আমি 4টা আনিছোঁ তাৰপিছত আমি ৰাজস্থানৰ পৰা 3টা আনিছোঁ তাৰপিছত এইবাৰ আৰু 25টা আনিলোঁ আমি যদি এখন নতুন ফাৰ্ম আৰম্ভণি কৰিব লাগে তেতিয়াহ'লে কি ফাৰ্মিং কৰাৰ ক্ষেত্ৰত আমি কি গুৰুত্বপূৰ্ণ দিশ আছে বুলি আপুনি ক'ব বিচাৰে গুৰুত্বপূৰ্ণ দিশৰ কথা হ'লে ফাৰ্ষ্ট আমি গোহালিটো ঠিক কৰিব লাগিব গোহালিটো সদায় মাটিৰ পৰা ওপৰত ৰাখিব লাগে 4 ফুট ওখত ৰাখিব লাগে চাংঘৰ বনাব লাগে আৰু এইটো চাব লাগে যে চাৰিওকাষে বতাহ চলাচল কৰিব পাৰে সেইটো চাব লাগে মেইনলি আৰু চাফ চিকুণত আমি গুৰুত্ব দিব লাগে কাৰণ চাফ চিকুণত বহুত যদি নাৰাখোঁ চাফ চিকুণ কৰি তো বহুত বেমাৰ আহিব পাৰে চাফ চিকুণটো বহুত আমাৰ প্ৰয়োজনীয় সেইটো কাৰণে আমি ওপৰত ৰাখোঁ কিয় যাতে পেচাব পায়খানা কৰিলেতো তলত পৰি যায় আৰু তলখিনি আমি সদায় চাফা কৰি ৰাখোঁ আৰু যদি আমি কৰোঁ কি আমি মাজে মাজে ব্লিচিং পাউডাৰ আৰু চূণ মিহলাই কিনে আমি ছটিয়াই দিওঁ সেইটো বহুত উপকাৰী সেইটো মেইনলি কি হয় আমাৰ মহ জাতীয় সেইবিলাক সেনেকুৱা ধৰণৰ বস্তুৰ পৰা ছাগলীখিনিক আমি প্ৰটেক্ট কৰিব পাৰোঁ আৰু মেইনলি হ'ল কি এনে এখন ফাৰ্ম কৰিলে নহয় ফাৰ্ম কৰিবলৈ হ'লে আমি চাইণ্টিফিকেলি কৰিব লাগিব তেতিয়াহে আমি উন্নত কৰিব পাৰিম আমি যিটো আমাৰ যিখিনি ঘৰুৱা ছাগলী বুলি কওঁ আমি মানে লোকেল যিখিনি আমি যদি ভাল উন্নত জাতৰ পঠা ছাগলী এটাৰ লগতো যদি আমি ক্ৰছ কৰোঁ সেনেকুৱাও কৰিব পাৰে সেইটো এটা ভাল দিশ আৰু কোনোবা যদি বিচাৰে উন্নত জাতৰ কৰিব পাৰে সেইটোও কৰিব পাৰে সেইটো একো প্ৰব্লেম নাই আৰু মেইনলি আমি টাইমে টাইমে ভেকচিনেশ্যনটো কৰোঁ এইটো পেলুৰ হওক পিপিআৰ হওক চপকা যিমানখিনি হেৰি কৰিব লাগে সেইটো টাইমত যিটো টাইম হয় সেই টাইমতে আমি ভেকচিনেশ্যনটো কৰাই থাকোঁ সেইটো চাব লাগে আৰু মেইনলি অকণমান টাইম দিয়ক এয়া হওক খোৱা লোৱাৰ ক্ষেত্ৰত হয় ইঞ্চুৰেঞ্চ কৰিছোঁ বৰ্তমান এইখিনি আমাৰ যিখিনি দেখিছে ইয়াতে এইখিনি আমি মানে বেছিদিন হোৱা নাইতো আনাৰ কাৰণে তো এইখিনি আমাৰ কৰা হোৱা নাই আমাৰ পুৰণা অকণমান আছে সেইখিনি আমি ইঞ্চুৰেঞ্চ কৰাইছোঁ ইঞ্চুৰেঞ্চৰ আমাৰ বহুতে ইঞ্চুৰেঞ্চ কৰিব নিবিচাৰে বা এতিয়া গৰুৰ ওপৰত কৰে কিন্তু ছাগলীৰ ইঞ্চুৰেঞ্চ বুলি ক'লে বহুতে অলপ ভাবে যে কিয় কৰিব লাগে এইটো ক্ষেত্ৰত আপুনি কি ভাবে যে মানে ইঞ্চুৰেঞ্চ আমি কৰিব লাগেনে ইঞ্চুৰেঞ্চটো কৰিব লাগে সেইটো বহুত উপকাৰী হয় তাৰমানে এতিয়া এইবিলাক হয় জীৱধাৰী বস্তু কেতিয়া কি হয় কোন মুহূৰ্তত কি হয় কোনো ক'ব নোৱাৰে আমি ইঞ্চুৰেঞ্চ কৰি থ'লোঁ মানে এটা চিকিউৰ হয় কিবা এটা হ'লে আমি এটা ৰিটাৰ্ণ পাম সেইটোৰ পৰা তাৰমানে আমি যিটো ইনভেষ্ট কৰিলোঁ মূলধন যিটো হয় সেইটো আমাৰ এনেই নাযায় তো সেইটো বহুত এটা প্ৰয়োজনীয় বস্তু বুলি মই ভাবোঁ ইঞ্চুৰেঞ্চটো কৰিব লাগে ধন্যবাদ বাইদেউ আপোনাৰ এইখিনি সময় আমাৰ লগত দিয়াৰ কাৰণে আৰু আপোনালোকে আৰু আগুৱাই যাওক আৰু ভাল হওক আৰু যদি অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা মানুহে আপোনালোকৰ লগত যোগাযোগ কৰিব বিচাৰে নিশ্চয় আপোনালোকৰ পৰা ছাগলী পাই যাব পাব নিশ্চয় পাব যিহেতু কমাৰ্চিয়েলি কৰি আছে আপোনালোকৰ এড্ৰেছটো এবাৰ আপুনি নিজে কৈ দিয়ক এইটো আমাৰ এড্ৰেছটো হ'ল আমাৰ গাঁও মাখিবাহা টিহু পৰে জিলা নলবাৰী অসম আৰু আপোনালোকৰ ফাৰ্মখনৰ নামটো আস্থা গোট ফাৰ্ম হয় বন্ধু বান্ধৱীসকল আমি দেখা পালোঁ যে আমাৰ পৰিস্মিতা দেৱী তেখেতে যিখিনি ধুনীয়াকৈ ফাৰ্মখন কৰি আছে এই উন্নত জাতৰ ছাগলীবিলাক
আপোনালোকক মই অনুৰোধ কৰোঁ যে আমি বৰ্তমান সময়ত চৰকাৰী চাকৰিৰ পিছত দৌৰি থকাতকৈ বা চাকৰিৰ পিছত দৌৰি থকাতকৈ এনেকুৱাকৈ কম জেগাত অতি কম জেগাত 1 কঠা 2 কঠা মাটিৰ ভিতৰতে আমি এখন ভাল উন্নত জাতৰ ছাগলী আমি কৰিব পাৰোঁ আৰু তাত বেছি খৰচৰ দৰকাৰ নাই কিয়নো আমি যদি চাং পদ্ধতি কৰোঁ বৈজ্ঞানিক পদ্ধতিত তাত দেখিছে আপোনালোকে চাৰিওফালে ফাৰ্মখনত কেনেকুৱাকৈ আমি বৈজ্ঞানিক পদ্ধতিত কৰিব পাৰোঁ আৰু তাত আমি এনেকৈ দানাৰ পাত্ৰ পানীৰ পাত্ৰ যদি আমি ৰাখোঁ তাত ধুনীয়াকৈ আমি তলফালে আমি যদি চাং পদ্ধতি কৰোঁ তেতিয়াহ'লে ইয়াৰ মল মূত্ৰখিনি আমি চাফা কৰাৰ দিগদাৰী নাই আৰু সুন্দৰকৈ অতি কম সময়ত ভিডিঅ'টোত আপোনালোকে দেখা পাইছে যে অতি কম সময়ত মাত্ৰ 2 ঘণ্টা সময় তেওঁলোকে ফাৰ্মত দিয়ে বাকীখিনি সময় ঘৰৰ কাম কৰে অন্যান্য ব্যৱসায়ৰ লগত জড়িত হৈ থাকে সেয়ে আমি যদি এখন ছাগলী ফাৰ্ম কৰোঁ তেতিয়াহ'লে আমি যথেষ্ট লাভান্বিত হ'ব পাৰোঁ সেই বন্ধু-বান্ধৱীসকল আহক আপোনালোকে ছাগলী ফাৰ্ম কৰক আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব